Hello everyone, welcome back to my channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। যেনেকৈ মই লাষ্ট ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মই এই মেকআপ লুকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' আজি ভিডিঅ'টো সেইটোৰ ওপৰতে হয়। মই এই মেকআপ লুকটো কেনেকৈ ক্ৰিয়েট কৰিলোঁ সেইটো আপোনালোকক জনাম। আউটফিট এণ্ড এভৰিথিং আপোনালোকেতো আগৰ ভিডিঅ'টোত গম পাই গ'ল ডেফিনেটলি যে কেনেকৈ মই ফ্ৰম স্ক্ৰেচ এইটো ক্ৰিয়েট কৰিলোঁ এণ্ড এণ্টায়াৰ আইডিয়া বিহাইণ্ড দিছ লুক। চ' এইটো ভিডিঅ'ত মই অকল মেকআপে দেখাম আৰু বেছি বক নকৰি কিনে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, নহ'লে কথা ক'বলৈ পালে মই কথা কৈ গৈয়ে থাকিম। চ' আই মেকআপৰ পৰা ষ্টাৰ্ট কৰোঁ। কেমেৰাটো মই যিমান পাৰোঁ সিমান জুম কৰি লৈছোঁ যাতে আপোনালোকে আই মেকআপটো ভালকৈ দেখা পাওক। ইয়াত মই প্ৰাইমাৰ লগাই ল'লোঁ। এতিয়া যিহেতু মোৰ চকুত আপোনালোকে দেখিছেই ইমান বেছি পিগমেণ্টেশ্যন আছে ন, তো সেইটো কাৰণে মই প্ৰাইম কৰি লৈছোঁ যাতে এটা ক্লিয়াৰ বেছ আহক। মোৰ চেনেলত হয়তো বহুত বিগনাৰ্ছো থাকিব পাৰে মেকআপৰ কাৰণে। চ' মই সেইকাৰণে এটা এক্সাম্পল দি কিনে বুজাইছোঁ। যেতিয়া আমি কিবা এটা ড্ৰ কৰোঁ, আমি সদায় হোৱাইট পেপাৰত ড্ৰ কৰোঁ ন, তো ইয়াত যিহেতু আমি এতিয়া পিগমেণ্টছ এড কৰিম, কালাৰ্ছ এড কৰিম, আমি বিচাৰিম যাতে এটা হোৱাইট বেছ থাকক আমাৰ চকুত। তেনেকুৱা কৰিলে এটাই হ'ব যে আমি যি কালাৰ্ছ ইয়াত এড কৰিম খুব ধুনীয়াকৈ ওলাই পৰিব। সেইকাৰণে আই মেকআপ কৰাৰ আগত আইলিডটো প্ৰাইম কৰি লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াত এতিয়া মই আইশ্বেডো লগোৱা ষ্টাৰ্ট কৰিছোঁ। মই এটা একদম ট্ৰানজিশ্যন শ্বেড এটা লৈছোঁ লাইট ব্ৰাউন কালাৰৰ, আৰু মই কি কৰিছোঁ আপোনালোকে দেখিছে মোৰ হুডেড আই হয়। মই মোৰ হুডটোৰ অলপ ওপৰত লগাইছোঁ, ষ্টেম্প কৰি লৈছোঁ এনেকুৱা এটা আৰ্চ ক্ৰিয়েট কৰি কিনে, যিটো মই পাছত ব্লেণ্ড কৰি ল'ম। এইটো কৰা মোৰ ৰিজন এইটোৱে যে যেতিয়া মোৰ চকুটো খুলিম যাতে মোৰ আইশ্বেডোটো মোৰ হুডৰ মাজত যাতে লুকাই নাযাওক, সেইটো কাৰণে মই মোৰ এটা নতুনকৈ এটা ক্ৰিজ লাইন ড্ৰ কৰি লৈছোঁ। আই হোপ আপোনালোকে বুজি পাইছে যে মই ইয়াত কি ক'ব বিচাৰিছোঁ। আইশ্বেডোটো সদায় ভালকৈ ব্লেণ্ড কৰিব লাগে, আৰু ব্লেণ্ড কৰোঁতে সদায় চাৰ্কুলাৰ মোশ্যনটো ফ'ল' কৰিব লাগে। এনেকৈ কৰিলে খুব ধুনীয়াকৈ ব্লেণ্ড হয় আইশ্বেডোটো। ইয়াত আপোনালোকে ডিফাৰেঞ্চটো চাব পাৰে, এটা চকু মই ব্লেণ্ড কৰিলোঁ আৰু এটা মই ব্লেণ্ড কৰা নাই। দুটা চকু মই ধুনীয়াকৈ ব্লেণ্ড কৰি ল'লোঁ। এতিয়া মই চেণ্টাৰ অফ দি আইলিডত অকণমান কনচিলাৰ লগাই লৈছোঁ, অকল চেণ্টাৰ পৰ্চনটোত, আৰু লগাই কিনে অলপকৈ ব্লেণ্ড কৰি ল'ম। কনচিলাৰ লগোৱাৰ ৰিজন এইটোৱে যে এতিয়া দেখিছেনে আপোনালোকে এই পিংক কালাৰ যে পিগমেণ্টটো যিটো মই লগাইছোঁ, এইটো একচুৱেলি মানে মোৰ চেণ্টাৰ আইলিডত থাকিব, আৰু সেই বস্তুটো যাতে ধুনীয়াকৈ যাতে ওলাই পৰে, যাতে বেছি ব্লেণ্ড হৈ নাযাওক বাকী আইশ্বেডোকেইটাৰ লগত, সেইটো কাৰণে মই এইটো কৰিলোঁ। কনচিলাৰটো লগালে কি হয় আৰু গ্লু নিচিনা এক্ট কৰে পিগমেণ্টটো তাত ষ্টিক কৰি দিবলৈ কাৰণে। এতিয়া মই অলপ পিংক শ্বেড, ডাৰ্ক মাৰুন টাইপৰ শ্বেড এটা লৈ কিনে গেপখিনি এনেকৈ ফিল কৰি লৈছোঁ। একেবাৰে কৰ্ণাৰত আপোনালোকে দেখিলেই মই ডাৰ্ক ব্ৰাউন কালাৰ দি লৈছোঁ। গোটেই আইশ্বেডোখিনি মই এতিয়া একেলগত ব্লেণ্ড কৰি ল'ম। ব্লেণ্ড কৰোঁতে দেখিছে নহয় কালাৰবিলাক অলপকৈ গুচি যায়, ইটো সিটোৰ লগত মাৰ্জ হৈ যায় কালাৰবিলাক। লেফ্ট আইটো মোৰ সদায় ব্লেণ্ড কৰিবলৈ ভালকৈ থাকি যায়, মোক কেতিয়াও ব্লেণ্ড কৰিব নোৱাৰোঁ, নাজানো কিবা এটা অসুবিধা পাওঁ মই লেফ্ট আইটো ব্লেণ্ড কৰিবলৈ। এনিৱে আপোনালোকে মোটা বুজি পাইছে চাগে মই কি ক'ব বিচাৰিছোঁ। এতিয়া চাওক, মই চকুটো খুলি দিলেও মোৰ চকুৰ ওপৰৰ পৰা আইশ্বেডোটো দেখা পাইছে, আৰু সেইটোৰ কাৰণে মই এটা নতুন ক্ৰিজ লাইন ড্ৰ কৰিছিলোঁ। চ' আৰু অলপ পিগমেণ্টছবিলাক দি লৈছোঁ যাতে আৰু অলপ ডেপথ আহক আইশ্বেডোটো। মই ব্ৰাউন শ্বেডটোৱে পিংক শ্বেডটোক যাতে ডমিনেট নকৰক, সেইকাৰণে পিংক শ্বেডটো অলপ বেছিকৈ এড কৰিছোঁ। একচুৱেলি ক'বলৈ গ'লে ময়ো বিগিনাৰে হয়, ময়ো প্ৰথমবাৰে ট্ৰাই কৰিছোঁ এনেকুৱা হেল' আই টাইপৰ মেকআপ লুক। চ' সেইকাৰণে মোৰো ইমান পাৰফেক্ট হোৱা নাই ক'বলৈ গ'লে। এতিয়া মই ব্ৰাউ বন অলপ হাইলাইট কৰি লৈছোঁ হাইলাইটাৰ দি কিনে। আইশ্বেডোটো ইয়াতে সামৰিলোঁ, অলপ পাছত কৰি আছোঁ, আগত মানে ফেচ মেকআপটো কৰি লওঁ, কাৰণ কেলৈ লৱাৰ লেছ লাইন যদি কৰিবলৈ যাওঁ কনচিলাৰ লগাওঁতে পিছত প্ৰব্লেম হয়। ফাউণ্ডেশ্যনটো মই আপোনালোকক আগৰ মেকআপ লুকটোতো কৈছোঁ, মই সদায় চেণ্টাৰ অফ দি ফেচত লগাওঁ। চেণ্টাৰ অফ দি ফেচৰ পৰা মই বাহিৰলৈ ব্লেণ্ড কৰি আহোঁ। কি হয়, আমি সদায় কণ্ট্ৰল কৰোঁ চাৰ্কামফাৰেঞ্চ অফ দি ফেচত ন, তো তাত বহুত বেছি লেয়াৰিং হৈ যায়, নহ'লে সেইটো লেয়াৰিং যাতে নহওক সেইকাৰণে মই চেণ্টাৰ অফ দি ফেচত লগাওঁ। আজি মই একচুৱেলি কালাৰ কাৰেক্ট নকৰিলোঁ মোৰ মাউথ পৰ্চনত, আপোনালোকে দেখিছে চাগে। চ' সেইকাৰণে মই লাষ্ট টাইম যে কৈছিলোঁ যে এশ্বি দেখায় বুলি, এইটোৱে ফাউণ্ডেশ্যনৰ ওপৰৰ পৰা মানে ব্লেক পিগমেণ্টছবিলাক এনেকুৱা দেখা পায়। চ' অলপ গ্ৰে টোন এটা দিয়ে,
চ' সেইকাৰণে সদায় কালাৰ কাৰেক্ট কৰিব লাগে বাট মোৰ থাকি গ'ল যিহেতু মই লৰালৰি কৰিছিলোঁ খুব আপোনালোকক মোৰ লুকটো দেখাবলৈ কাৰণে বাট এনিৱে মই অলপ কনচিলাৰ দি কিনে কভাৰ কৰিবলৈ ট্ৰাই কৰিলোঁ অলপ কভাৰ হ'ল বাৰু এতিয়া মই কনচিলাৰটো পাউডাৰ দি কিনে ছেট কৰি লৈছোঁ যিহেতু বহুত গৰম সেইকাৰণে মই গোটেই ফেচটো অলপ পাউডাৰ দি কিনে ছেট কৰি ল'ম নহ'লে মানে বহুত বেছি ঘামা যায় এতিয়া মই ব্লাছ লগাই লৈছোঁ ব্লাছ সেয়ে মই আগৰ সেই ৱেট এণ্ড ৱাইল্ডৰ ব্লাছটোৱে লগাইছোঁ এতিয়া মই ফেচটো কণ্ট্ৰল কৰি লৈছোঁ য'ত দৰকাৰ হয় বহুতে হয়তো ভাবিব পাৰে যে কণ্ট্ৰলিং কিয় কৰিব লাগে কিয় কণ্ট্ৰলিং ইজ ইম্পৰ্টেণ্ট আপোনালোকে দেখিছে ফাউণ্ডেশ্যনটো লগাই দিয়াৰ পিছত কনচিলাৰ লগাই দিয়াৰ পিছত ফেচটো একদম ফ্লেট দেখায় কণ্ট্ৰলিং আৰু ব্লাছ যদি নলগায় দেন ফেচৰ মানে সেই শ্বেড'বিলাক যিবিলাক নেচাৰেল শ্বেড' থাকে আমি নৰ্মেলি যেতিয়া মেকআপ নকৰোঁ এটা নেচাৰেল শ্বেড' পৰে ন আমাৰ ফেচত সেই বস্তুটো নাথাকে একদম ফাউণ্ডেশ্যনে গোটেই বস্তুটো ফ্লেট কৰি পেলাই চ' সেইকাৰণে কণ্ট্ৰলিং ইজ ভেৰি ইম্পৰ্টেণ্ট So now again coming back to eyeshadow মই lower lash line অলপ brown and pink eyeshadow লগাই লৈছোঁ যাতে upper portion আৰু lower portion টো different নেদেখাওক সেইটো কাৰণে মই লগাইছোঁ এতিয়া মই একদম লাইট পিংক শেড এটা দি কিনে ইনাৰ কৰ্নাৰ্ছখিনি হাইলাইট কৰি লৈছোঁ আই মেকআপ কৰোঁতে এটা কথা সদায় মনত ৰাখিব আপোনাৰ চকুৰ ভিতৰৰ ছাইডটো সদায় লাইট শেডৰ পৰা লৈ কিনে বাহিৰ ছাইডে সদায় ডাৰ্ক হ'ব লাগে আপোনাৰ যিটো আউটাৰ পৰ্চন সেইটো সদায় মানে ডাৰ্ক হ'ব লাগে এতিয়া একদম লেছ লাইনৰ লগত মিলাই কিনে আইলাইনাৰ লগাই ল'ম কাৰণ কেলে অলৰেডি আই মেকআপটো বহুত বেছি লাউড চ' আৰু পিছে এটা কথা যিহেতু মোৰ হুডত আই বেছি ডাঙৰকৈ আইলাইনাৰ লগাই ল'লে গোটেই আই শ্বেড'টো ঢাক খাই যাব যেতিয়া মই চকুটো মেলিম চ' সেইকাৰণে আইলাইনাৰ মই একদম লেছ লাইনৰ লগত মিলাই কিনে লৈছোঁ আৰু এইটোৱে ৰিজন যাৰ কাৰণে মই ফলচেছ প্ৰেফাৰ নকৰোঁ মই ফলছ আইলেছেছ লগাই ল'লে মোৰ গোটেই চকুৰ আইলিডটো ঢাক খাই যায় আইলাইনাৰটো মই উইং বনাই নলওঁ মই একদম তাতে ষ্টপ কৰি দিছোঁ য'ত মোৰ চকু ষ্টপ হৈছে যাতে এটা ৰাউণ্ড শ্বেপ এটা আহক মোৰ চকুৰ মই বেছি মানে এনেকুৱা উইংড বা এনেকুৱা টানা টাইপৰ যিটো থাকে ন সেনেকুৱা টাইপৰ আইলুক মই ইমান এটা ভাল নাপাওঁ মানে মোৰ চকুটোত ইমান বেছি ভাল নালাগে সেই বস্তুটো এতিয়া অলম'ষ্ট মোৰ আই শ্বেড'টো কমপ্লিট হৈছে আপোনালোকে দেখিছেই চাগে এতিয়া মই আইব্ৰ'জ ডিফাইন কৰি ল'ম লাষ্ট টাইমো মই আপোনালোকক দেখাইছোঁ মই মোৰ আই শ্বেডো পেলেটৰ পৰাই মই আইব্ৰ'জ ডিফাইন কৰোঁ বহুত ভাৰ্চেটাইল পেলেট হয় এইখন আপোনালোকে ইচ্ছা কৰিলে পাৰ্পলৰ পৰা লৈ ল'ব তাৰ বহুত কপিজ এভেইলেবল আছে এমেজন ফ্লিপকাৰ্ট এইবিলাকত মিশ্ব'ত বহুত সস্তাত বাট সেইবিলাক নল'ব কাৰণ কেলৈ সেইবিলাক একদম ডুপ্লিকেট হয় কপি হয় এইবিলাক চ' আপোনালোকে গম পাইছে কোনো পধ্যে সেইটো অৰিজিনেল প্ৰডাক্টৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি চ' সেইকাৰণে যেতিয়া লয় ভাল প্ৰডাক্ট ল'ব এটা ছাইডত মই ব্ৰাউ কৰি ল'লোঁ ইটো ছাইডে নাই কৰা আপোনালোকে ডিফাৰেঞ্চটো দেখিছেই এতিয়া আহিল লিপষ্টিক অ' মাই গড এই লিপ শ্বেডটো মোৰ ইমান বেছি ভাল লাগে এইটো মেকৰ এটা লিপ শ্বেড হয় ইয়াৰ লিংক পালে মই ডেফিনেটলি ইনচাৰ্ট কৰি দিম বহুত ধুনীয়া এটা শ্বেড হয় এইটো একদম ফিউচিয়া পিংক বুলি কয় ন আৰু মোৰ ব্লাউজটোৰ লগত খুব ধুনীয়া মেচ কৰিছিলে এইটো মেকআপটো অলম'ষ্ট হৈয়ে গৈছে আৰু বাট এটা বস্তু বাকী আছে সেইটো হ'ল সেন্দুৰ চ' সেইকাৰণে সেন্দুৰ লগাই লৈছোঁ এতিয়া মই কাপোৰ কানি পিন্ধি ল'লোঁ হেয়াৰ ষ্টাইলো কৰি ল'লোঁ বাট আই এম নট চিয়'ৰ মোৰ হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিছে নাজানো কিবা আই এম নট ছেটিছফাইড কিবা এটা অফ লাগি আছে এনিৱে হাইলাইটাৰ লগাই চাই লওঁ ফটো দুখনমান তুলি চাই লওঁ কেনেকুৱা লাগিব দেন গম পাম makeup setting spray खुलाई नहीं सेटिंग स्प्रे तो लগাই দিয়াৰ পিছত যিটো এই হোৱাইট কাষ্ট থাকে ন ফাউণ্ডেশ্যনৰ এইটো গুচি যায় আৰু মেকআপটো একদম ডিউই হৈ যায় এডোখৰ হাইলাইটাৰ অলপ বেছিকৈ লগাই পালোঁ চাওক পিছত একদম ধুনীয়া গ্ল' এটা আহি যায় ন সদায় একেটাই হেয়াৰ ষ্টাইল ন ময়ো ভাবোঁ কেতিয়াবা যে সদায় চুলি মিলিয়ে কিয় আল্টিমেটলি নাজানো কেলৈ আই এণ্ড আপ ডুইং দিছ মানে ঠিকে আছিলে আগৰ লুকটো হেয়াৰ টাই কৰাটো বাট আই ডোণ্ট ন' কিবা এটা অফ গৈ আছিলে মই অলপমান এইটো ট্ৰাই কৰি আছিলোঁ অলপ কণ্টেম্পৰেৰী লুক এটা ট্ৰাই কৰি আছোঁ উইথ দি স্লিভছ এণ্ড এভৰিথিং না সেনেকুৱা টাইপৰ কিবা এটা লুক এটা ক্ৰিয়েট কৰিব বিচাৰিছিলোঁ বাট আই ডোণ্ট ন' আই হেভ এণ্ডেড আপ ডুইং দিছ
চ' এনিৱে মোৰ মেইন এজেণ্ডা আছিলে আপোনালোকক মোৰ এই মেকআপ লুকটো দেখুৱাৰ আৰু মোৰ এই আই মেকআপটো কেনেকুৱা লাগিলে মোক জনাব ময়ো ইউটিউবৰ পৰা চাই কিনে ফাৰ্ষ্ট টাইমে ট্ৰাই কৰিছোঁ এনেকুৱা হেল্ল' আই বুলি কয় আই গেছ মই ৰাইট স্পেল কৰিছোঁ চ' ইয়া ডেটছ ইট ফৰ টুডে গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম ইয়া যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোক কমেণ্টত জনাব ডেফিনেটলি যে মোৰ আজি কেনেকুৱা লাগিছে আজিলৈ আহোঁ তেন্তে বাই